আজি কি বাৰ বাৰু? কালি দেওবাৰ আছিল। আজি সোমবাৰ। কলেজ শেষ হোৱাৰ পৰা 12 তাৰিখ সেইবোৰ গমেই নাপাওঁ পাই। মোৰতো গোবৰে লাহেকৈ আৱৰি ধৰিছে আৰু। মোৰ BA পাছ কৰা আজি 18 তাৰিখটো। 5 মাহ 3 দিন একেবাৰে পুৰা হ'ল আৰু আজি। এনেকৈ নহ'ব আৰু। চৰকাৰী চাকৰি এৰি সেইকেইটাটো বাদেই দিলোঁ। প্ৰাইভেট স্কুলত এপ্লাই কৰিলোঁ, সেয়াও জনাম বুলি কৈ আজিলৈ নাই। 4 মাহ আগতে বায়'ডাটা জমা কৰিলোঁ। বেংকতো একেটাই, কিমান দিনৰ পৰা জনাম বুলি কৈ আজিলৈ খা খবৰ নাই। এনেকৈ নহ'ব আৰু। দিনক দিনে কিনাই মিনাই অৱস্থা নাইকিয়া হৈ গৈছোঁ। ইয়াৰ উপৰিও নিজৰ ওপৰতে বিশ্বাস নাইকিয়া হৈ গৈছে লাহেকৈ। ঐ ছোৱালী, কি ভাবি আছ? বাথৰুমত জিন্স কেইটামান আছে ভাইৰৰ আৰু বাপেৰৰ, ধুই দিবিহি। মই খৰি কেইডালমান বিচাৰিব যাওঁ। বতৰটো বৰ ঠিক দেখা নাই। এতিয়াই খৰি কেইডাল নুগুটালে পিছত আকৌ ভাত নবনাকৈ থাকিব লাগিব। আইঅ, কঁকালটো ইমান চিৰচিৰাই ধৰিছেও। যিহে জিন্স সোপা লেতেৰাকৈ পিন্ধিছে। এটা জিন্স ধুওঁতে আধা ঘণ্টা প্ৰয়োজন হৈছেগৈ। চকীখন বাহিৰতে আছে, অকণমান বহি লওঁ পাই। বুলেশ্বৰো ফোনটো লগাওঁ নি? নাই, ভাল নহ'ব, শুই আছে চাগে। ৰাতি চিকিউৰিটি গাৰ্ডকেইটাৰ ডিউটি থাকে নহয়। ভদককৈ ফোনটো লগাম। নাই, তাকো নলগাওঁ। যিহে এটিটিউড, চাকৰি পোৱাৰ পিছত নিজৰে কেতিয়াবা লাজ লাগি যায় পাই। সেইকেইজনক ফোন লগোৱাতকৈ ইউটিউব ফেচবুক চাই থকাই ভাল পায়। ছোৱালী, তই অকল মোবাইলতে সোমাই থাক। এই চোতালটো যে লেতেৰা হৈ আছে, কেতিয়াবা সাৰি দিওঁ, সেয়া নাই। মোক মৰিব দে, তাৰপিছত গম পাবি। এই আগতেতো কলেজ আছে, সেইটো আছে বুলিতো বাহানাত দি এদিনো ঝাৰু নুচুলিয়েই। মা, আপুনিও দেই ইমান বকিব পাৰে। জাষ্ট মই কাপোৰখিনি ধুই এতিয়া বহিছোঁহে, আৰু খৰি নাই বোলে। ইমানখিনি খৰি দাঙি আনিব লাগে নি একে চাটত? কি হ'লো আজি মোলৈ বৰ চিন্তা তোৰ? মায়ে যে ইমান কষ্ট কৰি অকলে খৰি সোপা যে দাঙি আনে, লগত গৈ কেতিয়াবা দাঙি দিওঁ, সেয়া কৰি পাইছ? আপুনি আকৌ এতিয়া সেই খৰি দাঙা নাদাঙা সহায় কৰা নকৰা তালৈ পালেগৈ। কওঁ কি বুজে কি এই মাজনী? গেছ আছেইচোন, একেবাৰে খৰি নাথাকিলেও গেছটো দি চলাব পৰা যায় নহয়, সেয়াহে মই কৈছোঁ। কওঁ কিবা এটা বুজে কিবা এটা। গেছলৈ চকুটোৰ শেষ হ'লে যে ক'ৰ পৰা পইচা পাই ভৰাবি সেয়া চিন্তা নাই। এই বাপেৰৰ কঁকালৰ বিষ বুলি কালিৰে পৰা চিঞৰি আছে। আকৌ ভাইৰো কলেজৰ এডমিশ্যন আহি আছে, মাজত কেইটামাননো দিন আছে। তই এতিয়া কিবা এটা কৰিলোহেঁতেনতো আমাৰ কিমান সহায় হ'লে হয়। ইমান কষ্টততো চলিব নালাগে। এই ভনীমাহঁতক চাইছ নাই? BA পাছ কৰি বন্ধন বেংকত চাকৰি কৰি আছে, কিন্তু তোৰ নাই। কাপোৰৰ দোকান এটাত সোমা বুলি ক'লেও লাজ লাগে। আকৌ তাঁত লগাই দিলোঁ, সেয়াও এৰিলেই। 3 দিনমানৰ পৰা দেখাই নাই, তাঁতৰ ওচৰলৈ যোৱাই নাই। খালি মোবাইল। এই মাজনীৰ সদায় গালি শুনি কেতিয়াবা মোৰ কাণহে ফাটিব চাগে। ছোৱালী, জিন্স কেইটা যে ধুলি, মেলি নিদিলি যে? ঝাৰুখিনি মাৰি মেলি দিম বুলি ভাবি আছিলোৱেই। কাপোৰখিনি মেলি দিয়াৰ পিছত অকণমান আৰাম কৰিব লাগিব দেই। অথনিও বহিবই নাপালোঁ পাই। এই মাজনী ইমান সোনকালে আহিলে। তাৰপিছত কথাখিনি যে ইমান শুনাই আছে, কথাখিনি শুনিয়ে মোৰ ভাগৰ লাগিলে পাই। এতিয়াহে ভাল লাগিছে দেই। কাপোৰ সোপা ধুই আৰু ঝাৰুটো মাৰি যে অকণমানকৈ শুবলৈ পাইছোঁ। ছোৱালী, শুই গৈছ নি? ৰাতিটো মোবাইল টিপি থাকিবি আৰু দিনত টোপনি নালাগে কি লাগিব? নাই হোৱা, এনে পৰি দিছিলোঁহে বিচনাত। মই বৰ্তাহঁতৰ ঘৰলৈ যাওঁ, সকাম আছে আজি। তই ভাজিটো বনাই দিবি। মই দালি আৰু ভাতটো নমালোঁ। আৰু ভাজিটো বনোৱাৰ পাছত ঘৰটো মুচি দিবি, কিন্তু চুকে কোণে ভালকৈ ঝাৰু মাৰি ল'বি আকৌ। কালিৰ নিচিনা ঝাৰুটো নেমাৰিবি, আকৌ মই পিছত মাৰোঁতে এসোপামান জাবৰ ওলাইছেগে। মই আহি পোৱালৈকে গোটেই কাম কৰি থৈ দিবি দেই। উঠ এতিয়া। হ'ব। শান্তি নাই দে মোৰ। কাপোৰ ধুই ঝাৰু মাৰি অকণমান যে শুওঁ, সেয়া কৰিব নাপালোঁ পাই। আকৌ এতিয়া ভাজি বনোৱাৰ পিছত ঘৰটো ঝাৰু মাৰি আকৌ মুচিব লাগিব। সঁচাকৈ দেই, মানুহে এনেই নকয়, গ্ৰেজুৱেশ্যনৰ পিছত গৰু গাধৰো বেছি সন্মান থাকে নেকি, যিমানখিনি আমাৰ নাথাকে। জল্দি যাওঁ পাই, মানুহ গোটেই আহিলে চাগে। সিহঁতৰ ইয়ালৈ অহা মানে মোৰ গোটেই কাম বন থাকি যায়। বৰ দূৰ দেই। কি নহওক, মাতিছে যেতিয়া যাবই লাগিব। টিভিটো লগাইছিলোঁ নহয়, অন হোৱা নাই নেকি? অন হ'ল। যিকেইটা ল'ৰা ছোৱালীয়ে গ্ৰেজুৱেশ্যন কৰি চাকৰি বাকৰি পোৱা নাই আৰু ঘৰত বহি থকাৰ বাবে গালি খাই আছে, সিহঁতি আৰু বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। 1 জানুৱাৰীৰ পৰা দুৰ্নীতিমুক্ত আঁচনি লঞ্চ কৰিবলৈ গৈ আছে। যিকেইটা এই সুবিধা ল'ব বিচাৰে সিহঁতি বহি এখন লৈ লওক আৰু টুকি ৰাখক www.durnitimuktaachani.com। 5 জানুৱাৰীৰ পৰা আপোনালোকে এই পৰ্টেলৰ যোগেদি এপ্লাই কৰক আৰু প্ৰতি মাহে 2500 টকাকৈ লাভ কৰক। এতিয়া টেনচন নাই, মই পইচা পাম নহয়। ঘৰত এতিয়া ৰাণী নিচিনা থাকিম। 2500 টকাকৈ পাম নহয় মাহত। বহুত ধন্যবাদ দেই অসম চৰকাৰক, আমাৰ নিচিনা নিবনুৱাকেইটাক যে চকু মেলি চাইছে। বাল্টিংটো থৈ আহোঁগে। কাম চাম কৰিবলৈ নাই এতিয়াৰ পৰা। তই ঘৰটো মুচিলে নাই? মাটিডোখৰ তিতাহে নাই যে? আৰু কথা এটা মই পাহৰি গৈছিলোঁ পাই। তোৰ কাৰণে নহয়, মমায়েৰে সৈতে ল'ৰা এটা চাইছে। ল'ৰাটোৰ বোলে 10টা গাহৰি আছে আৰু 5টা বলদ গৰু আছে। এইবিলাক পিছত হ'ব, মোক এতিয়া কৈ নাথাকিবা ল'ৰা চৰাৰ কথা। এতিয়া শুনিবলৈ মন নাই। ভাল ল'ৰা বিচাৰিলে ক'ত চাবি? এই আলটু পাল্টু ভাং খোৱাকেইটাকহে চাবি।
মইহে জানো কিমান ভাল লাগি আছে। এতিয়া পৰা 2500 পাম আৰু বিয়া চিয়া কৰি কাম চাম কৰিবলৈ আছে নেকি? এনে গালি সোপা খাই খাই আৰু ক্ষীণাই গৈছো। আৰু গালি সোপা খাবলৈ নাই আৰু দেই। বিয়া চিয়া নকৰোঁ পাই। শাহুৰ বুঢ়ীৰ কথা সোপা কোনে শুনিব? মাৰৰ কথা সোপা সহ্য নহয়। আকৌ তাৰ ওপৰত কাপোৰ ধো, সেইটো ক, ভাত বনা, এই ঘৰ মোচ।